এইকেইদিন যে মই কেনেকৈ থাকিম নন্দিনী? এই যোৱাৰ টাইমত তুমি এইবোৰ কি কৈছা? এনেকুৱা কৰিলে কিন্তু মই জাৰ্নিটোৱে কেঞ্চেল কৰি দিম। কেঞ্চেল? নাই নাই, মোৰ কাৰণে ইমান ডাঙৰ ছেক্ৰিফাইচ কৰিব নালাগে। মই কিবা এটা মেনেজ কৰিম দিয়া। মেনেজ মানে? আহা, কিবা এটাতো থাকিবই। তুমি যোৱা। কিয় ষ্টেচনৰ ভিতৰলৈ নাহা? তুমি গুচি যোৱা সেই দৃশ্য মই শুনিম কেনেকৈ? মই আহোঁ। ৰন, মোক চি অফ কৰিবলৈ নাহা নেকি? মই ৰৈ আছো, আহা আকৌ। আৰে বাবা, কিয় পাহৰিম? ইউ ন আই লাভ ইউ ৰাইট? আৰু ফোনততো পাবাই। ঠিক আছে, ফোনত কিন্তু আন কাৰোবাৰ লগত বিজি হৈ নাথাকিবা, চাবা কিন্তু। ঐ জানানে, মোৰ এনেকে তোমাৰ লগত ঘূৰি ফুৰিবলৈ মন গৈছে। বেবী, তুমি ঘূৰি আহাগৈ, তাৰপিছত আমি ভালকৈ ফুৰিম, অ'কে? অ'কে, লাভ ইউ ডাৰ্লিং। লাভ ইউ টু বেবী। ইয়াতে থাকে। আপুনি কোনে ক'লে? সংগীতা? ঠিক আছে ঠিক আছে, মই জিতুদা আহিলে আপোনাক ফোন কৰিবলৈ ক'ম বাৰু। ঠিক আছে। কোনে ফোন কৰিছিল? নাই, এই জিতুদাক বিচাৰি কোনোবা সংগীতাই ফোন কৰিছিল। সংগীতা? কোন সংগীতা? এতিয়া জানি কি কৰিবানো, জিতুদাৰটো টিমটোৱে শেষ হোৱা নাই। উফ ৰাম, আকৌ ফোন। ৰ'বা, মই ধৰিছো। হেল্ল', জিতু? নাই, অহাই নাই। কি? জিতুৱে মোৰ কথা কৈয়ে থাকে? ৰ'বা ৰ'বা, তুমি বাৰু নন্দিনী নেকি? নহয়। বুজিছো বুজিছো, তুমি নিশ্চয় জিন্তিয়ে কৈছা। কি হ'ল? জিন্তিও নহয় জানা, এইজনী কোনোবা বেলেগ ছোৱালী। জিন্তিৰ নাম শুনাৰ লগে লগে একেবাৰে খঙত জ্বলি পকি উঠিল। এই ল'ৰাটোৱে যে এইবোৰ কি কৰি ফুৰিছে। কি কৰি ফুৰিছ মানে? সিটো ষ্টেচনলৈ গৈছে। ষ্টেচনলৈ গৈছে? কিয়? কিয় আকৌ কি? তাৰ সেই নন্দিনী বোলাজনী আজি কলিকতালৈ গৈছে এক্সকাৰ্ছনলৈ। কিন্তু নন্দিনী কোন? তাৰতো কোনোবা মমি বোলা এজনীৰ লগতহে। প্ৰতাপ দা, নন্দিনী হ'ল মমিৰ বৰদেউতাকৰ ছোৱালী। কি কৰিবা আৰু, হৈ যায়। হেল্ল', ফ্ৰেণ্ডছ এণ্টাৰপ্ৰাইজ। আপুনি কাক বিচাৰিছে? কাক? জান? জান কোন? মই মানে চাওঁ দে। হেল্ল', কোৱা জান। মোবাইল অফ কৰি থৈছো মানে বৰ বিপদ হৈছে জানা। নাই নাই, তেনেকুৱা একো নহয়। ইনকাম টেক্সৰ প্ৰব্লেম। যোৱা সপ্তাহত 1.5 লাখ দিছোহে, এতিয়া আৰু 1 লাখ বিচাৰিছে। কিন্তু ফোন কৰিলা যে? আৰে, বিশ্বাস নহ'লে বাদ দিয়া। 2020ত এখনত 0 মাৰিলো বুলিয়ে খেলাৰ ষ্টাইল সলাব নোৱাৰি। ভাল খেলুৱৈ বুলি নিজকে প্ৰমাণ কৰিবলৈ আজিকালি সময় দিয়া নাযায়। হয় 6, নহয় আউট। বাই জ্যোতিকা, অল দ্য বেষ্ট। এই, এইবোৰ কি হৈছে? হ'ব আৰু কিটো, আৰু এটা উইকেট পৰিল। তাৰমানে জ্যোতিকাও আউট। তই বাৰু এইবোৰ কি কৰিম বুলি ভাবিছ? কৰিম। মই মাত্ৰ এটা চান্স বিচাৰি আছো। এটা ইনিংছ এনেকুৱা খেলিব লাগিব যে একেবাৰে মোৰ চব হৈ যাব। গাড়ী, নাৰী, বাৰী চব। 2020ৰ মজাটো তাতেই। কেতিয়াবা 1 ৰানত 1 লাখ পোৱাৰো চান্স থাকে। দেখো
নাই এনেই অফিচলৈ কোনো নাহে আজি আৰু এই বতৰত কোন আহিব হ'ব হ'ব আহিম মিণ্টুছে মই আছোঁ নহয় হ'ব দিয়া কি ঠাণ্ডা এই জানুৱাৰী মাহটোৱে এনেকুৱাকৈ বৰষুণ দিয়া কৰিছে মানুহ মৰি যাব দেই বাপৰে সদায় এনেকৈ আৰাম কৰি থাকিব পৰা চাকৰি এটা পোৱা হ'লেই বাবা আই মিনটো চে কি যে আৰাম নাই নাই আহক না আপুনি বাহিৰত কিয় থাকিব আহক আহক আই মিনটো চে বৰষুণৰ বতৰতো ধুত, বৰষুণ বুলি কাম নকৰিম নেকি ই আমাৰ অফিচৰ বিয়াৰাৰ হাই মই মুচি দিওঁ নেকি নাই নাই নালাগে আপুনি থিয় হৈ আছে কিয় প্লিজ বহক না থেংকছ বাইদেউ আপুনি কলৈ আহিছিল আই মিনটো চে এই বতৰত মই আচলতে ইমান পানী হ'ব বুলি ভবাই নাছিলোঁ গাড়ীখন বন্ধ হৈ যোৱাৰ কাৰণেহে সঁচাকৈ কি অদ্ভুত যোগাযোগ কি মানে আপুনি এই বতৰত অহাটো আপোনাৰ গাড়ী বেয়া হোৱাটো আপুনি আমাৰ অফিচৰ বাৰাণ্ডাত উঠাটো মই লগ পোৱাটো এইটোতো এটা এটা সংযোগ আপুনি হাত ভৰি ধুৱে যদি No, it's all right. আপোনাৰ কিলাকুটিটোত কিবা লাগি আছে এইটো এটা দাগ বহুত দিনৰ পৰাই আছে বাইদেউ ঠাণ্ডা পাব নহয় এইখন থেংক ইউ SMS যা দুকাপ চাহ লৈ আনচোন যা মই নোৱাৰিম কঁকালৰ বিষ হ'ব মই এতিয়া এনেও চাহ নাখাওঁ হ'ব বাইদেউ খুব ভাল গেষ্ট্ৰিকৰ কাৰণে চাহ একেবাৰে বেয়া SMS শুনছোন যা আকৌ কলৈ চাহ আনিবলৈ আই মিনটো চে চাহৰ যোগাৰ ইয়াতে আছে ইয়াতে বনাব এই পাৰি নহয় SMS দুৱাৰ খিৰিকী বন্ধ ইয়াত চাহ বনালে কেৰচিন নুগোন্ধাব তই বাহিৰৰ পৰা আনগৈ যা তেওঁ দিগদাৰ পাব নহয় নাই নালাগে দিয়ক বাইদেউ ইমান ভাল চাহ নাখায় বাইদেউ এইখন ভালকে আহা তেওঁ খাওক বা নাখাওক তোক চাহ আনিবলৈ কৈছো তই চাহ আনগৈ যা কিন্তু মই এতিয়া সঁচাকৈ চাহ নাখাওঁ এয়া শুনিলে ভাল মানুহে যেতিয়াই তেতিয়াই যিহকে নাখায় নহয় কিন্তু মই খাম তই যা তোক চাহ আনিবলৈ কৈছো ন তই চাহ আনগৈ যা চাহ নালিলে নহয় নে ঐ তোক কৃষ্ণ কৃষ্ণ এটা চব ঠিক আছে কি নহয় মানে আপোনাৰ ধেৎ তোমাৰ লগত অকলে কথা পাতিবলৈ মন গৈছেতো কথা মানে এই যে দুৰ্যোগৰ বতৰত তুমি মোৰ লাইফলৈ আহিলা ৱাও আপুনি দেখোন নাটক কৰাত লাগিল মই আপোনাৰ জীৱনটোলৈ অহা নাই নহয় আপোনাৰ অফিচলৈহে আহিছো হা আপুনি জ্যোতিষী নেকি জ্যোতিষী নাই জ্যোতিষী নহয় প্ৰতাপ দাই কথাটো কৈ থাকে যে প্ৰতাপ দা মানে আমাৰ MD মোৰ নিজৰ দাদাতকৈও বহুত আপোন বুজিছা মুখামুখি হলে খালি বিয়া কৰ মোৰ দেউতাৰ একেটাই বেমাৰ 24 ঘণ্টাত 25 বাৰ মোৰ বিয়াৰ কথা উলিয়াব তুমি কিবা ভাবিছানে মানে নাই বিয়া আৰু কৰাম বুলি কৰিব পাৰিনে এক্সাক্টলি
মোৰ কথাটো চিৰিয়াছলি ভবাই নাছিলো কিন্তু আজি আজি কি থাকক বৰ বেছি লৰালৰি হৈ যাব নেকি কিন্তু এটা কথা হ'ল নহয় মইতো তোমাৰ নামকে নাজানো ময়োতো আপোনাৰ হয়তো আমিও কিন্তু যা তা দেই মই কল্যাণ বৰুৱা মই মন্দাকিনী বৰা মোৰ দেউতাৰ নাম বিৰাজ বল্লভ বৰা কি ক'লা বিৰাজ বল্লভ বৰা বিবিপি টাৱাৰ্ছৰ মালিক এমবি কনষ্ট্ৰাকশ্যনছ এমবি ট্ৰান্সপৰ্ট এমবি ৰিচৰ্টছ অঁ হয় দেউতাৰ কিবা কিবি বিজনেছ আছে কিবা কিবি তুমি বি বৰুৱাৰ ছোৱালী হৈ বাৰু তোমাৰ কোনোবা ককাই ভাই নাই কোনো নাই মই দেউতাৰ একমাত্ৰ ছোৱালী কি মানে নাই কিবা এটা ভাল লগা ভাবি আছো চৰি মই আহোঁ কিয় মানে নহয় ঠিকে আছে ব'লা মই তোমাক আগবঢ়াই দিওঁ আপুনি নাই নালাগে মই কিন্তু কিয় এতিয়াতো তুমি মোৰে দায়িত্ব SMS হ'লনে শুন মই এওঁক ঘৰত থৈ আহোঁ তই অফিচ বন্ধ কৰি ঘৰলৈ যাবিগৈ দেই অ' বাইদেউ আই মিন টু চে অলপ কেয়াৰফুলি যাব দেই কিয় নাই ক'ৰবাত পানী হৈছেতো সি তাকে কৈছে ব'লা যাওঁ বাই শুনিছিলোঁ বৰষুণৰ বতৰত মইনা নুঠে মটৰত এওঁলোক দেখোন য'তে ত'তে উঠে হাই কি বতৰ অ'কে কালিলৈ লগ পাম বাই অ'কে বাই 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 কি হ'ল এনেকুৱা আচৰিত হৈ চাই আছা যে আজি আৰু নকবা নব কি ক'ব লগা আছে মোক কওক আমাৰ এই মতাবোৰক কওক ধেৎ ষ্টুপিড কথাটো তইহে ঘৰত ক'ব লাগিছিল এতিয়া এনেকুৱা এটা বতৰত তেওঁক আৰু অকলে যাবলৈ দিব পাৰি নেকি নব নে তুমি কি কোৱা প্ৰতাপ দা নীলাজ কি লাজ লাজটো কৰিবই হাজাৰ হওক অসমীয়া ছোৱালীটো কিন্তু এতিয়া আৰু চিন্তা নাই ঘৰলৈ গ'লো দেউতাকৰ লগত গৰম পকৰি খাই আড্ডাও মাৰিলো আৰু তাইতো মোক ঘৰতো থৈ গ'লহি থৈ গ'ল কিয় শিকলি এডাল পিন্ধাই একেবাৰে ৰাখি থ'ব লাগিছিল ৰাখিব শিকলিও পিন্ধাব একেবাৰে সোণৰ শিকলি তোমালোকেতো নাজানা মেণ্ডি কাৰ ছোৱালী আই মিন টু চে মেণ্ডি বৰ আচৰিত নাম জিন্তু দা কাৰ ঘৰৰ ছোৱালী SMS কাৰ ছোৱালী আমাক কিয় লাগিছে মেণ্ডিৰ বাপেক হ'ব আৰু কোনোবা জিকা আলু ভেন্দি বাদ দিয়াহে তোমাৰ জিকা মই কি কৈছিলো যে ফিউচাৰ হৈছে 2020 আৰে ফৰ্মেট কিয় খলাম এতিয়া দেখিলাতো মই একেবাৰে ছিক্সাৰ মাৰি থৈ আহিছো আৰু মেণ্ডি মই মৰমতে দিয়া নাম এতিয়া আৰু মন্দাকিনী বুলি মাতিব পাৰি নেকি মন্দাকিনী মানে মন্দাকিনী বৰা সেই বিৰাজ বল্লভ বৰাৰ একমাত্ৰ ছোৱালী বিৰাজ বল্লভ বৰাই তোৰ লগত এইবোৰ চুপুতি মাৰিব কথা ক'বলৈ আহিছ বিশ্বাস হোৱা নাইতো অ'কে হেল্ল' খুৰাদেউ আপুনি ঠিকেই ধৰিছে কিন্তু ঘৰত চিন্তাটো কৰিবই দিয়কচোন মানে প্ৰতাপ দা মানুহটো অলপ কম ধতুৱাটো নাই খোৱা বোৱানো আৰু কি কথাটো আজি নাখালো কাইলৈ খাম সঁচাকৈ কৈছো গুড
তেতিয়া লাঞ্চলৈকে আহিবা আমি ৰৈ থাকিম কি মেণ্ডিয়ে ৰান্ধিব নাজানে হে তাতনো কি হ'ল শিকিব আৰু লাহে লাহে ঠিক আছে ঘূৰা দিওঁ গুড নাইট বৃষ্টি জানা নবৌ কথাটো সঁচা তেখেতে ইয়াক লাঞ্চলৈ মাতিছে যিটো ইমান ডাঙৰ মানুহৰ লগত এইবোৰ ধেমালি কিন্তু ভাল নহয় তাতনো ধেমালিৰ কথা ক'ৰ পৰা আহিল আকস্মিকভাৱে ছোৱালী এজনীক লগ পালোঁ দেউতাকেও বৰ সহজভাৱে কথাবোৰ পাতিলে আৰু মইতো ডাঙৰ মানুহ বুলি বহুত কিবা কিবি আশাত তেওঁলোকৰ ঘৰত সোমোৱাগৈ নাই নহয় এটা কথা মনত ৰাখিবা নবৌ মই যিয়ে নকৰোঁ কিয় তুমি আৰু প্ৰতাপ দাই লাজ পাবলগীয়া কিন্তু কোনো কামেই নকৰোঁ কেতিয়া শুনিলেতো মোৰ সেই ছোৱালীজনীৰ বাবেহে বেয়া লাগিছে কাৰণ ইয়াৰ 20 অভাৰতকৈ বেছি খেলা অভ্যাস নাই লাহি পাহি ওঠৰ ঘাহি কোনে হাহে কাষতে ৰজানো বুজা পৰখেৰে কোনে চুইনো গাতিও ভাল লাগিলে ভাল লগামে কথাষাৰি কৈ দিলেই হয় এই পলকে খোজে সকলো বুজা